অসমক ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত দেখা সপোন আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু এই সপোন হৈ ৰব নে দিঠকত পৰিণত হব, আমি এই প্ৰশ্নৰ উত্তৰটো আজিৰ ভিডিঅ'ত বিচাৰিম। আমাৰ অসমৰ বৰ্তমান অৱস্থা বা দুৰৱস্থা কি, যোৱা এটা দশকত কি হ'ল, আমি উন্নতিৰ ফালে গতি কৰিছো নে আমি পিছ পৰি ৰলো, সেই সকলোখিনি কথা পাতিম, উইথ প্ৰুফ পাতিম এইটো ভিডিঅ'ত। এখন ৰাজ্য কিমান আগবাঢ়ি গৈছে বা কিমান পিছ পৰি গৈছে, সেই সকলোখিনি বস্তু আমি গম পাম কিছুমান পেৰামিটাৰ্ছৰ সহায়ত। কি পেৰামিটাৰ্ছ হয় সেইখিনি? হেল্থ, এডুকেশ্যন, কিছুমান ইণ্ডেক্সেছ, তাত ক্ৰাইম কিমান হৈ আছে, তাত এনভাইৰনমেণ্টৰ পৰিস্থিতি কেনেকুৱা, সেই সকলোখিনি দিশ আমি যদি ভালদৰে চাওঁ তেনেহ'লে আমি গম পাম যে অসমৰ বৰ্তমান পৰিস্থিতি কি বা আগন্তুক সময়ত আমাৰ অসমৰ পৰিস্থিতি কেনেকুৱা ধৰণৰ হ'ব পাৰে। এই ভিডিঅ'টো প্ৰতিজন অসমীয়াৰ কাৰণে হয় যোনে অসমক জানিব বিচাৰে, অসমৰ পৰিস্থিতিৰ কথা জানিব বিচাৰে আৰু জানিব বিচাৰে যে তেওঁলোকে বৰ্তমান যিখন অসমত আছে সেইখন টপ 5ত আছে নে বটম 5ত আছে, আৰু জানিব বিচাৰে যে সেইখন অসম টপ 5ত হ'ব নে নাই। প্ৰথমতে আমি কথা পাতিম শিক্ষা ব্যৱস্থা মানে এডুকেশ্যন। 2016 তেতিয়া মই পঢ়ি আছিলো কটন কলেজত, আৰু কটন কলেজৰ পৰা ফাইনেল পৰীক্ষা দি আছিলো। তেনেতে এটা মেছেজ আহে যে পেপাৰ লিক। ক্লাছ 12ৰ বায়'লজি পেপাৰ লিক হৈছিলে, শুনামতে গম পাইছিলো ছল্ট ব্ৰুক একাডেমীৰ পৰা পেপাৰখন লিক হৈছিলে। দ্বিতীয় ঘটনা 17 মাৰ্চ 2023, য'ত ক্লাছ 10ৰ জেনেৰেল চায়েন্স আৰু অসমীয়া পেপাৰখন আকৌ লিক হৈ যায়। তৃতীয় ঘটনা 21 মাৰ্চ 2025, য'ত সম্পূৰ্ণ ক্লাছ 11ৰ এক্সামছখিনি কেনচেল হৈ যায় কাৰণ পেপাৰ লিক আছিল। মুঠতে কথা এটাই যে পৰীক্ষাৰ কাৰণে আপুনি কিমানে পঢ়ক কিয়, কিন্তু কোনটো পেপাৰ কেতিয়া লিক হৈ যায় কোনো ধৰিব নোৱাৰে। আমি কথা পাতিছো ক্লাছ 10ৰ, ক্লাছ 11ৰ, ক্লাছ 12ৰ সকলোতে পেপাৰ লিক হৈছে। কেতিয়াবা হয়তো পেপাৰ গৰুৱে খাই পেলাই বা কেতিয়াবা হয়তো পেপাৰ লিকে হৈ থাকে। যিহেতুকে আমি শিক্ষাৰ কথা পাতি আছো তেনেহ'লে আমি ৰাকেশ পলৰ নামটো ডেফিনেটলি শুনিছো। APSC স্কেম ৰাকেশ পল। Section 420 IPC আৰু Section 13 Clause 2 of the Prevention and Corruption Actত তেওঁ গ্ৰেফতাৰ কৰা হয়। বহুখিনি ষ্টুডেণ্টছে পঢ়ি পেলাই পৰীক্ষা দিয়ে, কিন্তু সেই পৰীক্ষাত আল্টিমেটলি টকা দি পেলাই চাকৰি পায়, আৰু এনেকুৱা ধৰণৰ ঘটনা আমি সঘনাই দেখি আছো। আৰু শেহতীয়াকৈ হৈ যোৱা এটা ঘটনা, মনচুৰানী ডেকা নগাঁও DC অফিচৰ তেওঁ এগৰাকী কপিষ্ট হয়। তেওঁ 3000 টকা এটা ব্ৰাইব লৈছিলে, ঘোষ লৈছিলে এটা লেণ্ড ডকুমেণ্টৰ কাম কৰি দিয়াৰ কাৰণে। চতুৰ্থতে ADRE 2.0 নিচিনা পৰীক্ষা, যিটো খুব ভাল কথা কাৰণ স্বচ্ছ আৰু নিকাভাৱে হৈছে, কিন্তু দুখ লগা কথা এইটোৱে যে PhD হোল্ডাৰ, MTech হোল্ডাৰ, BTech হোল্ডাৰ আৰু বহুখিনি মাষ্টাৰ্ছ কৰা ষ্টুডেণ্টছেও আজি ADRE নিচিনা ক্লেৰিকেল লেভেলৰ জব বিচাৰিব লগা হৈছে বা পৰীক্ষা দিব লগা হৈছে। এইটো সফলতা নে বিফলতা আমাৰ অসম চৰকাৰৰ বা আমাৰ ষ্টুডেণ্টছখিনিৰ, আমাৰ ছাত্ৰ ছাত্ৰীখিনিৰ, সেইটো এটা প্ৰশ্ন। ইয়াতে ছাত্ৰ ছাত্ৰীখিনিৰ ভুল নাই, কাৰণ তেওঁলোক চাকৰি লাগে আৰু চৰকাৰী চাকৰি সকলোৱে বিচাৰে। কিয় বিচাৰে? তাৰ এটাই প্ৰধান কাৰণ হয় যে প্ৰাইভেট চাকৰিক সেইখিনি মৰ্যাদাৰ সন্মান হয়তো আমাৰ সমাজে দিয়ে। দ্বিতীয়তে সিমান চেলাৰী নিদিয়ে। তৃতীয়তে এটা পাৰ্চনেল চেল্ফ চেটিছফেকশ্যনো নাথাকে, আৰু সেইকাৰণে হয়তো আমি দেখা পাওঁ যে গভমেণ্ট চাকৰিত 12,600টা ADRE 2.0 পোষ্টৰ কাৰণে আমাৰ 20 লাখ মান ষ্টুডেণ্টছে এপ্লাই কৰিছিলে। এতিয়া যদি আপুনি প্ৰাইভেটত কাম কৰি আছে, আপুনি কিমান চেলাৰী পাব লাগে? আপুনি সেই হিচাপত চেলাৰী পাইছে নেকি? হয়তো নাই পোৱা। আপুনি কিমান চেলাৰী পাব লাগে এই গোটেইখিনি কথা এইটো পৰ্টেলত আমাৰ দিয়া আছে, আপোনালোকে চাব পাৰে। ইয়াত লিখা আছে VDS টেলছ প্ৰমিশন, হ'ব লাগে প্ৰমোশন, কিন্তু লিখা আছে প্ৰমিশন। একো নাই বাৰু, এই ভুলটো শুধৰণি কৰি ল'ব পাৰিব যদি আপুনি মোৰ ভিডিঅ'টো চাই আছে বা যদি কোনোবা গভৰ্ণমেণ্টৰ মানুহৰ ভিডিঅ'টো চাই আছে। এতিয়া কথা হ'ল সমস্যা কি? সমস্যা হ'ল আনএমপ্লয়মেণ্ট, যে চাকৰি নাই। দ্বিতীয় সমস্যা কি? যে আণ্ডাৰ এমপ্লয়মেণ্ট, প্ৰাইভেটে ইমান চেলাৰী নিদিয়ে। তৃতীয় সমস্যা কি? যে পেপাৰ লিক, ল'ৰা ছোৱালীখিনিয়ে পঢ়ি কিনেও কিন্তু পেপাৰ লিকে হৈ যায়, তো পঢ়াৰ মটিভেশ্যন থাকিল ক'ত? চতুৰ্থ কি? স্কেমবোৰ, যে চাকৰি দিয়াৰ নামত পইচা লুটি পুটি খায়। এতিয়া আহিছো হেল্থৰ কথা। হেল্থ মানে স্বাস্থ্য খুবেই জৰুৰী হয়। এখন ৰাজ্য আগবাঢ়িব নে পিছ পৰিব? 2017 পিংকি দাস নামৰ মহিলা এজনীৰ মৃত্যু হয় মেডিকেল নেগলিজেন্সৰ কাৰণে। AHRC এছাম হিউমেন ৰাইটছ কমিশ্যনে ডক্টৰছক ফাইন লগায় 5 লাখ টকাৰ। দ্বিতীয় ঘটনা 5 জুলাই 2019 মিছেছ পুষ্পা নামৰ মহিলাগৰাকীৰ মৃত্যু হয় GMCHৰ বাকৰিত। কিয়? মেডিকেল নেগলিজেন্স। আৰু অলপতে হৈ যোৱা এটা শিহৰণকাৰী ঘটনা, 18 আগষ্ট 2025 এটা 4 দিনীয়া শিশু মৃত্যু হৈ যায় NICUত থাকোতে। কিয়? কাৰণ মেডিকেল নেগলিজেন্স হয়। তাৰপিছত আমাৰ মুখ্যমন্ত্ৰী আহি পেলাই ক্লেৰিফিকেশ্যন দিয়ে, GMCHৰ দিনে কথা পাতে, আৰু কি হয়? 5জন মেম্বাৰ ছাছপেণ্ড হয় নাৰ্ছ জনীৰ লগত। সমস্যা কি? প্ৰথম, মেডিকেল নেগলিজেন্স এটা বহুত ডাঙৰ প্ৰব্লেম। দ্বিতীয় সমস্যা কি? যে গাঁৱে ভূঞে
সিমানখিনি ডক্টৰছ নাই যিমানখিনি ডক্টৰছ থাকিব লাগিছিল। তৃতীয় সমস্যা কি, যিখিনি ডক্টৰছ আমাৰ গুৱাহাটীতো আছে, পেচেণ্ট টু ডক্টৰছ ৰেচিঅ'টো খুবেই বেয়া। চতুৰ্থ সমস্যা কি, যে প্ৰাইভেট যিখিনি হস্পিটেল আছে তেওঁলোকৰ যিখিনি ফিজ হয় সেইখিনি ইমানেই বেছি যে দুখীয়া মানুহখিনিয়ে সেইখিনি এফৰ্ডে কৰিব নোৱাৰে, তাত যাবই নোৱাৰিব। এতিয়া আহিলো থাৰ্ড পেৰামিটাৰ, ক্ৰাইমছ। NCRB নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ হিচাপত অসমত সকলোতকৈ বেছি ক্ৰাইমছ হৈছে। এছাম ৰেকৰ্ডছ মষ্ট ভাইলেণ্ট ক্ৰাইমছ। আৰু এইখিনি মই কোৱা কথা নহয়, এইখিনি কথা আমাৰ অসম গভৰ্ণমেণ্টে অসমৰ পৰ্টেলখিনিয়ে নিজে কৈছে। আমি চাওঁ আহক অসম গভৰ্ণমেণ্টৰ নিজৰ ডাটা 2006ৰ পৰা 2020লৈ যে ক্ৰাইমছ একচুৱেলি বাঢ়িছে নে ক্ৰাইমছ কমিছে। আপোনালোকে যদি নিজে ডাটাখিনি চাই তেতিয়াহ'লে দেখিব প্ৰথমতে টোটেল কগনিজেবল ক্ৰাইমছ আপুনি চাওক 2006ৰ পৰা 2020লৈকে কেনেকুৱা ধৰণে আমাৰ ক্ৰাইমছ খিনি বাঢ়িছে। দ্বিতীয়তে আপুনি চাওক মাৰ্ডাৰ, তৃতীয়তে ৰেপ, তেনেকে কিডনেপিং, তেনেকে ডেকইটি, ৰবেৰী, এক্সটৰ্শন, বাৰ্গলাৰী, থেফট, ৰায়টিং, ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট, চিটিং, কাউন্টাৰফিট, আদাৰ IPC ক্ৰাইমছ, টোটেল IPC ক্ৰাইমছ, আৰ্মছ এক্ট, এক্সপ্ল'ছিভ ছাবষ্টেন্সেছ এক্ট, NDPS এক্ট, আদাৰ এক্ট, এনেকে আৰু কত কি আছে। আপোনালোকে চালে নহয় গভৰ্ণমেণ্টৰ নিজৰ ডাটাৰে আমি দেখা পাই আছো যে আমাৰ ক্ৰাইমছ কমিছে নে ক্ৰাইমছ বাঢ়িছে। এতিয়া আমি আহিছো ক্ৰাইমছ এগেইনষ্ট ওমেন। ইয়েছ, আপোনালোকে এই ডাটাটো চাওক, ইয়াতো আপোনাৰ ক'ব গ'লে ক্ৰাইমছ এগেইনষ্ট ওমেনত কমপ্লিটলি লিখা আছে যে আমাৰ 15টা বছৰত কেনেকুৱা ধৰণে ক্ৰাইমছ এগেইনষ্ট ওমেন বাঢ়িছে। এতিয়া আপুনি চাগে ভাবিছে যে এইবোৰ কথাটো আমাৰ লগত হোৱা নাই, বেলেগৰ লগতে হৈছে। মই নিজৰ এটা ষ্টৰী কওঁ শুনক। 10 আগষ্ট 2020ত মই লালগণেশৰ পৰা লখৰালৈকে ৰাতি 10টা বজাত খোজকাঢ়ি গৈ থাকো। তেনেতে মোৰ Redmi Note 8 মোবাইলটো মোৰ হাতৰ পৰা কাঢ়ি লৈ যায় আৰু মই তাৰপিছত FIR এখন কৰো। দ্বিতীয় ঘটনা 8 জুন 2025, একেধৰণে মোৰ মোবাইলটো চুৰ হৈ যায়। টপিক এটা কম, সমস্যা কি? সমস্যা এটাই যে ক্ৰাইমছ বাঢ়ি গৈছে, তাৰ ফলত ওমেন সেফটি কমি গৈছে, চাইল্ড সেফটি কমি গৈছে, সকলোৰে সেফটি এটা কনসাৰ্ন হৈ পৰিছে। চতুৰ্থতে আমি কথা পাতিম বাজেটৰ। হয়, প্ৰত্যেক বছৰে বাজেট আমি ৰিলিজ কৰো, আমি বাজেটখন দেখা পাওঁ, আমি ভাবো যে বাজেটখন আমাৰ কিবা এটা ভাল আহিব, কিন্তু কি ভাল আহিব আমি সেইটো কথাকে পাতিম। এইবাৰ বাজেটতো আমাৰ টোটেল এক্সপেণ্ডিচাৰ গ্ৰেটাৰ দেন টোটেল ৰিচিপ্ট হৈ আছে। মানে সহজ ভাষাত ক'ব গ'লে আমি এইবাৰো ডেফিচিটত আছো, আমি এইবাৰো লছত আছো। আৰু কিমান লছত আছো? 620.27 crores আমি লছত আছো। আৰু আমি একেধৰণে লাষ্ট ইয়াৰো ডেফিচিটতে আছিলো, মানে লছতে আছিলো। কিমান? 774.47 crores। বাজেটখন ডেফিচিটত থকাটো এটা ডাঙৰ কথা নহয়, কিন্তু ডাঙৰ কথাটো এইটো হৈছে যে কন্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল CAG অফ ইণ্ডিয়াই আমাৰ অসমৰ 2023-24 বাজেটখনক কৈছে আনৰিয়েলিষ্টিক এণ্ড অভাৰ এষ্টিমেটেড। মানে সহজ ভাষাত ক'ব গ'লে আমি যিখিনি ছেভিংছ দেখা পাই আছো পেপাৰছত, সেইখিনি ছেভিংছ আমাৰ ৰিয়েলিষ্টিকলি নাই। মানে গোটেই ডাটাখিনিৰ ওপৰত এটা কুৱেশ্যন মাৰ্ক আহি যায়। সমস্যা কি? সমস্যা এইটোৱেই যে ডাটাখিনিৰ ওপৰত এটা ডাঙৰ কুৱেশ্যন মাৰ্ক আছে। এতিয়া সেই ডাটাখিনি কাৰেক্ট হয় নে ৰং হয়, অভাৰ এষ্টিমেটেড কিয় হয়, ইৰেলেভেন্ট কিয় হয়, আনৰিয়েলিষ্টিক কিয় হয়, এইটো এটা ডাঙৰ কুৱেশ্যন মাৰ্ক অসম চৰকাৰ। কিন্তু আমি এইখিনি বস্তু গম নাপাওঁ, এইকাৰণে কাৰণ কোনো মানুহে এইখিনি বস্তুৰ কথা নাপাতে, কাৰণ তেওঁলোকে এইখিনি বস্তু হয়তো টিভিত দেখা নাপায়, নিউজ চেনেলত দেখা নাপায়, ছচিয়েল মিডিয়াত দেখা নাপায়। 5 নম্বৰত আহিছো ইলেকশ্যন। এইকাৰণে কথা পাতিম অসমৰ ইলেকশ্যনৰ কথা, কাৰণ যিখিনি মানুহে আমাক প্ৰতিনিধিত্ব কৰে তেওঁলোক কেনেকুৱা, তেওঁলোকে আমাক যে ৰুল কৰি আছে, তেওঁলোকে পলিচি বনাই আছে, তেওঁলোকে অসমখন চলাই আছে, তেওঁলোক কোন হয়, কেনেকুৱা হয়, আমি সেইটো জানাটো উচিত। নেশ্যনেল ইলেকশ্যন ৱাটছৰ ডাটা মতে 2021ত যিখিনি মানুহে ইলেকশ্যন জিকিছে তেওঁলোকৰ 27%ৰ ওপৰতে আছে ক্ৰিমিনেল কেছেছ। মানে সহজ ভাষাত ক'ব গ'লে প্ৰত্যেকটো 3জন মানুহৰে এজন মানুহৰ ওপৰত ক্ৰিমিনেল কেছ আছে। দ্বিতীয়তে চিৰিয়াছ ক্ৰিমিনেল কেছ আছে 22% মানুহৰ লগত। মানে সহজ ভাষাত ক'ব গ'লে 5জন মানুহৰ এজন মানুহৰ ওপৰতে আছে আমাৰ চিৰিয়াছ ক্ৰিমিনেল কেছেছ। আৰু তৃতীয়তে আমি যদি কথা পাতো যে সেইখিনি মানুহ যদি জিকিছে ইলেকশ্যনছ তেওঁলোক কিমান পঢ়া লিখা হয় সেইটো জানিব লাগিব ন, কাৰণ PhD কৰা সকলে এডিয়া দি গ্ৰেড 3 দি আছে বা এমটেক কৰা সকলে দি আছে। চ' আমাৰ দেশখন কোনে চলাই আছে, আমাৰ অসমখন কোনে চলাই আছে? ক্লাছ 8 পাছ, ক্লাছ 10 পাছ, ক্লাছ 12 পাছ এই সকল মানুহে চলাই আছে। আৰু মই কোৱা কথা নহয়, এইটো কমপ্লিট ভেৰিফাইড ডাটা। আপোনালোকৰ সুবিধাৰ কাৰণে মই গোটেইখিনি কথা ডেছক্ৰিপশ্যনত PDF হিচাপত দি দিম, আপোনালোকে নিজে গৈ ভেৰিফাই কৰি চেক কৰিব পাৰিব। আকৌ আহিছো সমস্যা কি? সমস্যা কি হয় এবাৰ মই নকওঁ, আপুনি কমেন্টছত লিখিব যে ইয়াৰ কাৰণে সমস্যা কি হৈ পৰিছে বা কি হৈ পৰিছিল বা কি হৈ পৰিব।
6 নম্বৰ কথা আমি আহিছো ইনডেক্সেছ মানে আমি আমাৰ অসমখন কেনেকে ৰেংক কৰিম বা অসমক কোনে কোনে কিমান কিমান কি ৰেংকিং দিছে আমি সেই বস্তুটো যদি গম পাওঁ তেতিয়াহে আমি গম পাম যে একচুৱেলি আমাৰ অসমৰ স্থান ক'ত আমি টপ 5ত আছো নে এগেইন বটম 5ত আছো ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্সত আমাৰ ভাৰতৰ ৰেংক আছে 151 আউট অফ 180 মানে আপুনি গম পাইছে যে আমাৰ ভাৰতৰ অৱস্থা কি এণ্ড ভাৰততে ক'ব গ'লে অসমখন যিহেতু আছে অসমৰো কিমান অৱস্থা কি আছে আমি সেইটোও গম পাই গলো নেপাল বুৰুণ্ডি বাংলাদেশৰ নিচিনা দেশ ক'ব গ'লে আমাতকে ওপৰত আছে এই ৰিচেণ্টলি এটা ডাইলগ যে ভাইৰেল হৈ পৰিছিলে ভিক্টৰ দাসে কোৱা যে অসম নেপাল হ'ব অসম নেপালটো দূৰৰে কথা ভাৰতে নেপাল হ'ব নোৱাৰে কাৰণ ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্সত নেপাল ভাৰততকৈ ওপৰত আছে পাৰফৰ্মেন্স গ্ৰেডিং ইনডেক্সতো আমাৰ অসম 31 আউট অফ 36ত আছে মানে সেকেন্ড লোৱেষ্ট কেটেগৰীত আছে হিউমেন ডেভেলপমেন্ট ইনডেক্সতো আমাৰ স্কোৰ 0.655 হয় মানে আমি এগেইন 31 আউট অফ 36 পজিশনত আছো আৰু সকলোতকৈ ইম্পৰ্টেন্ট সাস্টেইনেবল ডেভেলপমেন্ট গোলছ এসডিজি ইয়াত আমি টপ 5 তো নাই টপ 10 তো নাই টপ 15 তো নাই আমি আছো 17 নম্বৰত আউট অফ 121 ডিস্ট্ৰিক্টস অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন প্ৰথমতে আছে মিজোৰাম আমি শিকিব লাগে মিজোৰামৰ নিচিনা ৰাজ্যৰ পৰা যে তেওঁলোকে কিমান উন্নত যে তেওঁলোকে কিমান ওপৰত গৈ আছে তেওঁলোকে একচুৱেলি প্ৰগ্ৰেছ কৰি আছে সমস্যা এইটোৱেই যে আমি টপ 5ৰ সপোন দেখি আছো আমি উন্নত মানৰ সপোন দেখি আছো কিন্তু সেই হিচাপে কামবোৰ হৈছে নেকি সেই হিচাপে ইনডেক্স খিনি আমাক ৰেটিং কৰিছে নেকি সেই হিচাপে আমাৰ পাৰফৰ্মেন্স ইমপ্ৰুভ হৈছে নেকি এই গোটেইখিনি কথা ডাটাই ক'ব আৰু ডাটা হিচাপত আমি টপ 5ত মুঠেও নাই অসমখন উন্নতি কেতিয়া হ'ব অসমখন উন্নতি হ'ব যেতিয়া জচিতা দাসৰ নিচিনা ছোৱালীয়ে সুইচাইড নকৰে নুপুৰ বৰাৰ নিচিনা অফিচাৰে ক্ৰাইম নকৰে কৰাপশ্যন নকৰে অসমখন উন্নতি হ'ব যেতিয়া সুন্দৰপুৰ কেছৰ নিচিনা ফিল্মে যোনে অসমৰ সত্ৰখিনিৰ কথা দেখাইছিলে হেনেকুৱা ফিল্ম ছুপাৰ হিট হয় আৰু ধুনুৰ ভিডিঅ'ৰ লিংক খোজা ভিডিঅ'ছবোৰে যাতে এটা ভিউজ নাপায় অসমখন উন্নত হ'ব যেতিয়া সামাজিক মাধ্যমত এনেকুৱা ধৰণৰ মিম ভাইৰেল নহয় যে মামাই সেলফি উঠি আছে অখিলে চুমা খাই আছে হাগ্ৰামা মহিলাৰে হেলিকপ্টাৰ কিনিছে কিন্তু এনেকুৱা ধৰণৰ যাতে মিম ভাইৰেল হয় যে আজি যাদৱ পায়েঙে কিমান ধুনীয়া কাম কৰিছে বা আজি পূৰ্ণিমা দেৱী বৰ্মনে কিমান ধুনীয়াকে সংৰক্ষণ কৰি আছে বা আজি পুনম গুৰুঙে ফেমিলি মেন সিজন 3 কিমান ধুনীয়া কাম কৰিছে এইখন অসম উন্নত হ'ব যেতিয়া আমাৰ শিক্ষকখিনিয়ে ভালদৰে নিজৰ ক্লাছসমূহ কৰে যেতিয়া গাৰ্জেনসমূহে এনেকে গৰ্ব নকৰে যে আমি ইংলিছ মিডিয়ামত পঢ়াই আছো আমাৰ ল'ৰা ছোৱালীখিনিয়ে অসমীয়া নাজানে সেইটো বহুত ভাল কথা যেতিয়া তেওঁলোকে ভাবে যে আছে অসমীয়া মিডিয়ামত পঢ়ি পেলাইও আমি উন্নতি কৰিব পাৰোঁ আমি অসমত থাকি পেলাইও বহুত ভাল ভাল কাম কৰিব পাৰোঁ শেষত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মানে মামাৰ সপোন যে অসমখন টপ 5ত দেখাৰ কিন্তু আজি যি পৰিস্থিতি সেই পৰিস্থিতিত অসমখন টপ 5ত নাই কিন্তু এই সপোন যে সঁচা হওক সেইটো মোৰো সপোন হয় সেইটো আপোনাৰ সপোন হয় হয়তো জুবিন দাৰ সপোন আছে সোণেৰে সজোৱা পজাত জহি কৰি যায় কোনে আহি সাজিবহি পাৰিব দুনাই আপুনি পাৰিব আমি কৰিম এখন সোণালী অসম গঢ়িম এখন ভাল অসম গঢ়িম আৰু অসমখন টপ 5ত দেখিব আমি অসমখন টপ 3 দেখিবলৈ চেষ্টা কৰো আৰু এটাই ৰিকুৱেষ্ট যে এই ভিডিঅ'টো যিমানখিনি মানুহে চাই আছে এই সকলোখিনি মানুহে যেন কমেণ্ট কৰে যে আপোনাৰ মতামত কি আপুনি কি ভাবে যে অসমখন ইমপ্ৰুভ হ'বলৈ টপ 5 টপ 3 হ'বলৈ কি বস্তু হোৱাৰ প্ৰয়োজন আৰু লগতে যদি আপুনি এই ভিডিঅ'টো এতিয়ালৈকে চাই আছে শ্বেয়াৰ কৰিব সকলোখিনি মানুহক যিখিনি মানুহে হয়তো অসমৰ কথা অলপ হ'লেও চিন্তা কৰে অসমক ভাল পায় অসমীয়া হয় আৰু অসমীয়া গীতিক জীয়াই ৰাখিবলৈ চেষ্টা কৰি আছে মই ভিডিঅ' বনাই যাম আপোনাৰ কাৰণে অসমৰ কাৰণে আৰু কাকো ঘেণ্টা খাতিৰ নকৰাকে সঁচা কথা কৈ যাম জুবিনদাৰ আদৰ্শত এই অসমখন সোণালী অসম গঢ়াৰ সপোন আপোনাৰ মোৰ এদিন দিঠক হ'ব এয়া আপোনাৰ বিশ্বাস এয়া মোৰ বিশ্বাস ধন্যবাদ